হাই ফ্ৰেণ্ডছ, অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস বৰ্তমান আমাৰ মাজত নাই। মই অলপ আগতে এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোবোৰ জনাইছোঁ। এতিয়া আহিছে এটা নতুন আপডেট। হয় বন্ধুসকল, কিশোৰ দাসৰ মৃত্যুৰ আগমুহূৰ্তত আচলতে হৈছিল কি আপোনালোকেও জানিবলৈ বিচাৰে নেকি? বিচাৰে যদি প্লিজ ভিডিঅ'টিত লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মই আপলোড কৰিবলৈ চেষ্টা কৰোঁ। তেনেহ'লে পোনপ্ৰথমে আপোনালোকে কিশোৰ দাসৰ মৃত্যুৰ আগমুহূৰ্তৰ এটা দৃশ্য চাওক। আরে দো না সারি না মডেলিং বিলাক শুনা নাই, এইটোৱে হচ্ছে এইটোৱে লাগে আকৌ হয় নাই ডিজাইনাৰ দে দিলে গতিকে আপোনালোকে গম পালে কিশোৰ দাসৰ মৃত্যুৰ আগমুহূৰ্তত আচলতে ঘটিছিল কি। তো গতিকে এই সকলোবোৰ আপোনালোকে শ্বেয়াৰ কৰক, যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলেও এই ভিডিঅ'টো লাভ কৰে। লগতে কিশোৰ দাসৰ বাবে আপোনালোকে যিমান পাৰে সিমান প্ৰাৰ্থনা কৰক। জয় আই অসম। এইটো যে দেৱাখন লগাই